এটা সুন্দৰ পৰিৱেশ মাইথান তেজপুৰত আজি নৱমীৰ দিনা। কি যে সুন্দৰ এই পৰিৱেশ। এই পাৰকেইটাইনো কি বুজিছে, সুন্দৰকৈ আহি আপোন মনে গ্ৰহণ কৰিছে। খুব ভাল লাগিল আজিৰ দিনটো। এই মুহূৰ্তখিনি সাঁচি থলোঁ। প্ৰথমে হনুমান মন্দিৰ গ'লোঁ, তাৰপিছতে গ'লোঁ মা ভৈৰৱীৰ থানলৈ। তাতেই এয়া প্ৰসাদ গ্ৰহণ কৰিলোঁ, ভোগ গ্ৰহণ কৰিলোঁ। ঢোল তাল মৃদংগৰ বিভিন্ন বাদ্যৰে মালে আগবঢ়োৱা ভোগৰ সেই দৃশ্য অতি মনোৰম।